শ্ৰী শ্ৰী মহাৰাস পূৰ্ণিমা। নমস্কাৰ, মই লক্ষী গগৈ আৰু মই আজি উপস্থিত আছোঁ হাফলুটিং বৰনামঘৰ। আৰু এয়া মোৰ পিছফালে দেখিছে হাফলুটিং বৰনামঘৰ, এয়া মুখ্য দুৱাৰ। আৰু ইয়াৰ পৰাই মই আপোনালোকক কিছু বাহ্যিক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু আজি হ'ল বিশেষ মহাৰাস পূৰ্ণিমা। আৰু ভিতৰ ফালে এয়া শুনিছে আপোনালোকে মহাৰাস, শ্ৰীকৃষ্ণ ৰাসলীলা পৰিৱেশন হৈ আছে, ৰাস চলি আছে ভিতৰত। আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম পৰাপক্ষত। প্ৰথমতে আমি বাহিৰৰ কিছুমান বাহ্যিক পৰিৱেশ আপোনালোকক দেখুৱাই লৈছোঁ। আৰু এয়া হ'ল হাফলুটিং বৰনামঘৰ, চাৰিং হাফলুটিং। স্থাপন হৈছিল 1955 চনত। 1955 চনৰ পৰা আজিলৈকে অবিৰতভাৱে চলি আছে। আৰু প্ৰত্যেক বছৰে এই নামঘৰত যি মহাৰাসক্ৰিয়া, শ্ৰীকৃষ্ণৰ ৰাসক্ৰিয়া পৰিৱেশন হয়। আপোনালোকক মই প্ৰথমতে বাহ্যিক পৰিৱেশবিলাক দেখুৱাবলৈ যাওঁ। আৰু এয়া দেখিছে মোৰ কাষতে এয়া নামঘৰৰ বিজয় ধ্বজা নামঘৰৰ প্ৰাংগণত উত্তোলন কৰা হৈছে। আৰু ক্ৰমান্বয়ে দূৰৰ পৰা আছে, আপুনি চাব পাৰে মৎস্য কুৰ্ম নৰসিংহ দশাৱতাৰ নিয়াৰিকৈ ৰাখি থোৱা আছে। আজি মোৰ প্ৰাণ বৈৰি জন্মিছে, জন্মিলেও ভয় কিহৰ বহৰা দৈৱবাদী দেৱৰ কিনাৰত ৰাজ্ঞানী মনতে আসে গেলকেতো বিশ্বাসকাৰী কংসময় মোৰ দ্বাৰাই দৈৱবাণী বিফল হ'ব। এতিয়াও জীয়াই আছে হাফলুটিঙৰ বাহ্যিক পৰিৱেশ আপোনালোকক মই প্ৰত্যক্ষ কৰি দেখুৱাইছোঁ। কিছু বাহিৰৰ কিছুমান প্ৰত্যক্ষদৰ্শী আছে, এয়া দেখুৱাই আছোঁ। আৰু শ্ৰী ৰাস ক্ৰিয়া সমাপ্ত হ'বলৈ বেছিবোৰ নাই, যিহেতু চৰকাৰৰ SOP মানি নামঘৰ কমিটিয়ে আমাৰ ইয়াতে সম্পূৰ্ণ নাট
মাঠ কাৰ্যসূচী 12টাৰ আগে আগে শেষ কৰিবলৈ দিছে আৰু ইয়াত দেখিছে আমাৰ এম্বুলেঞ্চ আহি আছে